নম্বৰ সাঁতোৰটো হৈছে কি ওপৰলৈ আৰু তললৈ যায় কিন্তু লৰচৰ নকৰে। ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? যদি জানে কমেণ্ট কৰকচোন। উত্তৰটো হৈছে চিৰি বা খটখটি। 2 নম্বৰ সাঁতোৰটো হৈছে এবিধ ফল আছে মিঠা কিন্তু বজাৰত কিনিবলৈ পোৱা নাযায়। কি হয় বাৰু ক'ব পাৰিবনে? ইয়াৰ উত্তৰটো হৈছে কষ্টৰ ফল। আপুনি আন্ধাৰ ৰুম এটাত সোমাই যায়। আপোনাৰ হাতত এটা জুইশলা আছে। ৰুমটোত কেৰাচিনৰ লেম্প এটা আছে, মমবাতি আছে। আপুনি প্ৰথমে কি জ্বলাব? ইয়াৰ উত্তৰটো হৈছে জুইশলা, কাৰণ আপুনি লেম্প বা মমবাতি জ্বলাবলৈ জুইশলাটোতো জ্বলাবই লাগিব। মই তিনিকণীয়া মাজত খাল, ধাৰত ধৰি মাৰিবলৈ ভাল। মই কি হয় বাৰু কওকচোন? ইয়াৰ উত্তৰটো হৈছে জাকৈ। এনেকুৱা কি বস্তু আছে যিটো ডেকাকালত সেউজীয়া আৰু বুঢ়াকালত ৰঙা দেখি? হয়, এনেকুৱা কি বস্তু আছে যিটো ডেকাকালত সেউজীয়া আৰু বুঢ়াকালত ৰঙা দেখি? ইয়াৰ উত্তৰটো হৈছে জলকীয়া। চাফা হ'লে ক'লা, লেতেৰা হ'লে বগা। এইটোনো কি বস্তু ল'ৰাহঁতক সোধা? ইয়াৰ উত্তৰটো হৈছে চিলেট বা ব্লেকবৰ্ড। আপুনি যদি সাঁথৰবিলাক ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। আজিলৈ আহিছোঁ, ধন্যবাদ।